ধর ধর গান্ডের পানি তুলি হয় না বালতি ঢালা জীবনের অন্তিম সময়ত এই পাল মিলে না সেটা পাই তো হাই হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ। তো অন্য এটা ভিডিঅ'লৈ আপোনাৰ স্বাগতম জনাইছোঁ। তো ভাবি আছে কিহৰ ওপৰত ভিডিঅ' হ'ব। তো আজি আমাৰ পাইপ লাইনৰ ওপৰত কিছু ভিডিঅ' হ'ব। তো আজি কোনো ইলেক্ট্ৰিকেল ভিডিঅ' নহয়, তো আজি হ'ব আমাৰ পাইপ লাইনৰ ভিডিঅ'। তো আমি বৰ্তমান ৰেডি হৈছোঁ যাব। তো আপোনালোকক কিছু বস্তু দেখাওঁ। তো পাইপ লাইন কাম কৰিলে বিশেষ কৰি আমাৰ এইখন বেছি দৰকাৰ হয়। তো এইখন হেক্স ব্লেড হয়, বাকী ইয়াতে আমাৰ বস্তু আছে, বেছি দৰকাৰ নহয় বস্তু। তো আমি পাইপ লাইনৰ কামত মানে আপোনালোকৰ খালি হেক্স তো হাতুৰ আৰু মেচিনটো দৰকাৰ হয়। তো এইটো হ'ল পাইপ লাইন মানে প্লাম্বিং বুলি কয়। আৰু বাকী এইটো লাগিব, এইটো দৰকাৰী বস্তু, তো এইটো জোখা বস্তু। তো বাকী আমি তাতে যাই কিনে আপোনালোকক দেখুৱাম। তো কামটো মানে সৰু বুলি কোৱা নাযায়, তো কামটো ডাঙৰে কমপ্লিট কামটো কৰিব লাগিব। টেংকি ফিটিং হ'ব। তো আমি CPVC নকৰোঁ, তো UPVC কাম হ'ব। তো আপোনালোকে চাই থাকক, তাতে যাই কিনে বাকীখিনি দেখাই দিম। তো ফ্ৰেণ্ডছ কাম আমাৰ ইয়াতে হ'ব। তো বাকী আমি আহি গ'লোঁ। তো আজি আপোনাক সোমবাৰ কাৰণে শুভৰাত্ৰি কি কয় আজি আমাৰ বলৱাম আজিৰ পৰা ষ্টাৰ্ট হৈছে। তো আপোনালোকৰ শুভেচ্ছা থাকিল। তো বাকী আমি ইয়াতে কাম হ'ব, আমি তাতে যাম, আপোনালোকক বস্তুখিনি লাহে লাহে দেখুৱাই থাকিম। তো কাম কেনেকৈ কৰোঁ, তো আপোনালোকে চাই থাকিব। তো চাই থাকক। তো ফ্ৰেণ্ডছ আমি বাথৰুমৰ ফালে আহি গ'লোঁ। তো এইফালে হ'ব, ইয়াতে ৱাল মিক্সাৰ ফিটিং হ'ব। তো বাকী আণ্ডাৰগ্ৰাউণ্ড কাউন্সিল নহয়, নৰ্মেল হ'ব। তো আমাৰ টেংকিটো উঠাই দিয়া হৈছে। তো এওঁলোকে উঠাই দিছে, আমিতো পাৰিব লাগিব। তো পাৰি বাকী কামখিনি কৰিব লাগিব। তো ইয়াতে মিস্ত্ৰী কাম কৰিছে, ৰাজমিস্ত্ৰী। তো আমাৰ বস্তুখিনি আছে, বস্তুখিনি এইবাৰ আপোনালোকক দেখুৱাম। তো ফ্ৰেণ্ডছ বাকী বস্তুবিলাক আপোনালোকক দেখুৱাই দিম। তো বেছি জইনৰ দৰকাৰ হয়, ইয়াতে আছে। এতিয়া এইবিলাক জইন চকেট কয়, এইবিলাকৰ নাম হ'ল চেডেল বা চাইনা ক্লিপ বুলি ক'ব পাৰে। এতিয়া 1 ইঞ্চি আছে, এই হাফ ইঞ্চি। তো আমাৰ আজি নীতিশ বাবু আহি গৈছে, তো বিহাৰৰ মুখ্যমন্ত্ৰী এইটো দেখা হৈছে। তো ইয়াতে বাকী বস্তুখিনি আছে, টি আছে, তেল আছে, আপোনালোকক নামবিলাক দেখোন। সেইটো কয় এমটি চকেট। তো এইটো আমাৰ টেংক নিপুল। তো বাকী আমাৰ টেংকিটোৰ ওপৰত তেওঁলোকে থৈ দিছে আগতে। এইটো পাৰিব লাগিব, অলপ আমাৰ অসুবিধা হ'ব। তো জেগাটা অলপ ছোট আছে চাইজটো। বাকী ইয়াতে ৱাল মিক্সাৰ ফিটিং হ'ব। ইয়াতে যিহেতু আগতে কৰা নাই, তো কাউন্সিল নহয়, নৰ্মেলেই হ'ব। বাকী ইফালেদি যাব, ইফালেদি আমি নমাম এনেকৈ। তো আমি চাটখান চেষ্টা কৰিম নফটা কৰি, যদি ফাটাব লাগে ফটাই দিম। তো আমাৰ লগত হেম্বাৰ আছে, তো আমাৰ চিন্তা কৰি আছে বাবু। তো বাকী আপোনালোকক চাই থাকক। তো বাকী অলপ অলপ ক্লিপ আপোনালোকক দেখুৱাই থাকিম, কেনেকৈ কি পদ্ধতিত কৰে। তো আজিতো আমি দুটা কামেই কৰোঁ, তো আপোনালোকে চাই থাকক। এটা লাগাইলো তুই নিজের কামটা ব্যস্ত থাক না, এদিকে আছে পারফেক্ট। এটা সেটা দে খাবে ঠিক ওতে আছে। আগে যা Kalau budak ini bisa, kalau masa kori, ada kesana guna kori. Ini kan aram kori ini proses ini kan. Ini proses. Dot. Lander pani tulis na balik. Oh ya, siro video কথা. Start হইছে না? হইছে রে। সরজা। Satu jam mengnya rodot sakit tok, mengnya kalah hitok boga kau video banang dah. Tahu tuh santai tak, rajo santai mana mau santai.
কাট টপি ধৰ এংকেৰিং ফ্ৰেণ্ডছ ফাইনেলি আমাৰ কমপ্লিট হৈ গ'ল তো বাকী আপোনালোকক নেদেখিলোঁ বস্তুখিনি তো যিহেতু কাম কৰি থাকে অলপ ব্যস্ত হৈ থকা হয় তো আমি এটা যাব ওলাইছোঁ তো বাকী আপোনালোক এনে এটা ভিউ দেখাওক কি কি কাম কৰিলোঁ তো ইয়াতে আমাৰ 2টা পইণ্ট গৈছে ইফালে তো বাকী এইটো হ'ল আমাৰ মেইন লাইনৰ পইণ্ট নামিছে তো আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে তো এইটো হ'ল আমাৰ এইটো বাহিৰত এটা টেপ আছে তো এইটো বাহিৰতো তো বাকী এইখিনি তো ইয়াৰ পৰা আমাৰ মেইন ছাপ্লাই উঠিছে তো এইটো আমাৰ মেইন ছাপ্লাইটো মেইন ছাপ্লাই বাকী ফ্ৰেণ্ডছ এইটো এটা আমাৰ বাহিৰৰ কাৰণে তো এইটো ডাইৰেক্ট পইণ্ট ডাইৰেক্ট মানে এইটো হ'ল আমি ইয়াতে লগাই দিয়া নাই ভাল্ব লগাই দিছোঁ তো যদি গাড়ী চাড়ী ধুই তো স্পীড হ'ব পানীটো অলপ স্পীড পাব বাহিৰত কিবা প্ৰগ্ৰাম হ'লে ব্যৱহাৰ কৰিব পাৰিব তো এইটো হ'ল টেপ এইটো টেপ তো ফ্ৰেণ্ডছ বাকী একদম কমপ্লিট হৈ গ'ল তো আৰু খালি ৱাল মিক্সাৰটো লগোৱা বাকী আছে তো বাকী ৱাল মিক্সাৰটো আপোনালোকক কিছু যদি পাং ক্লিপ ইয়াতে কিন্তু আজি ৱাল মিক্সাৰটো আমাৰ অনলাইনৰ পৰা অৰ্ডাৰ দিয়া হৈছে তো যিহেতু লৈ অহা নাই তো অনলাইনৰ দামটো অলপ কম পোৱা যায় প্ৰাইচটো তো অফলাইনৰ কৰি তো ফ্ৰেণ্ডছ আজিৰ কাৰণে এইখিনিয়ে তো বাকী যদি ৱাল মিক্সাৰটো ইয়াতে আমি আহি লগাওঁ তো আমি ব্লকত পালে সোমাই দিব চেষ্টা কৰিম আপোনালোকক তো ফ্ৰেণ্ডছ আজিৰ কাৰণে এইখিনি একাউণ্টটো আৰু ভাল ভাল ভিডিঅ' আহি থাকিব তো মোৰ দুটা চেনেল আছে এটা জ্যোতি ইলেক্ট্ৰিকেলছ তো আৰু এটা জ্যোতি প্লাম্বিং তো আপোনালোকক এইটো এটা নতুন চেনেলত আপলোড কৰি দিম তো বাকী ইলেক্ট্ৰিকেল ভিডিঅ' লাগিলে তাতে পাই যাব তো ফ্ৰেণ্ডছ আজিৰ কাৰণে এইখিনি একাউণ্টটো আৰু ভিডিঅ'ত লগ পাম তো বাই বাই